স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল মাছা টক্সলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ মাইক্ৰ'ছফ্ট এক্সেলত ইনডেক্স আৰু মেটচ ফৰ্মুলা ব্যৱহাৰ কৰি ফটোসমূহক বিচাৰি উলিয়াব পৰা যায় বা পিকচাৰসমূহৰ লুকআপ কৰিব পাৰি। এই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আমাৰ যেটো প্ৰথম কলাম আছে ইয়াতে ছাত্ৰ-ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে। 2 নম্বৰ কলামত আছে ছাত্ৰ-ছাত্ৰীসকলৰ নাম। ইয়াতে ক্লাছ আৰু ৰোল নম্বৰো দিয়া আছে আৰু একেবাৰে শেষৰ যেটো কলাম এটো কলামত আছে তেওঁলোকৰ ফটোগ্ৰাফসমূহ। এটা আমি কেনেকৈ ৰেজিষ্ট্ৰেচন নম্বৰ বিচাৰিলে ফটোগ্ৰাফসমূহ সন্মুখত আহিব বা ফটোসমূহ আহিব এই বিষয়ে বিতংকৈ আলোচনা কৰিম। গতিকে কোনেও ভিডিঅ'টো স্কিপ নকৰিব। চাওক ইয়াতে এটা ড্ৰপ ডাউন লিষ্ট আছে আৰু এই ড্ৰপ ডাউন লিষ্টৰ পৰা কোনো এটা নাম্বাৰ যদি মই ইয়াতে বাছনি কৰি লওঁ সেই অনুপাতে সেইটো নাম্বাৰৰ লগত যেটো ফটো মেচ খোৱা আছে সেই ফটোটো ইয়াতে আহি যায়। এনেকৈ যিকোনো ফটো আপুনি চিনাক্ত কৰি ল'ব পাৰে। লক্ষ্য কৰিব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু ড্ৰপ ডাউন লিষ্টৰ পৰা বাছনি কৰি লোৱা ৰেজিষ্ট্ৰেচন নাম্বাৰটো সেম টু সেম আৰু এইটো নাম্বাৰৰ লগত যেটো ফটো লগোৱা আছে সেই ফটোখনে আমি বিচাৰাৰ ফলত সন্মুখত দেখুৱা হৈছে। গতিকে আহক কেনেকৈ ইনডেক্স আৰু মেটচ ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগে আমি আলোচনা কৰোঁ। আমি সম্পূৰ্ণ নতুনকৈ আৰম্ভ কৰিম। গতিকে বেলেগ এটা শীটত আমি নতুনকৈ ছাত্ৰ-ছাত্ৰীসকলৰ ডিটেইলছখিনি লিখি ল'ব লাগিব। কিন্তু সময় বচাবৰ কাৰণে ইয়াতে আমি ছাত্ৰ-ছাত্ৰীসকলৰ নাম বা ক্লাছ ৰোল নম্বৰ এইবিলাক আমি লিখিবলৈ নাযাওঁ। মাত্ৰ তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু তেওঁলোকৰ ফটোগ্ৰাফসমূহৰ কাৰণে দুটা কলাম ইয়াতে আমি বনাই ল'ম। কলামত ছাত্ৰ-ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিব লাগিব, কিন্তু টাইপ কৰি লিখিবলৈ হ'লে বেছি সময়ৰ প্ৰয়োজন হ'ব, যাৰ কাৰণে আমি ৰেণ্ডম বিটুইন ফৰ্মুলাটো ব্যৱহাৰ কৰিম আৰু কেইটামান ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে ভৰাই ল'ম। আৰু ইয়াৰ কাৰণে আমি দিব লাগিব আৰ্গুমেন্ট হিচাপে এটা লয়েষ্ট নাম্বাৰ যৰ পৰা আৰম্ভ হ'ব আৰু হেতু হ'ব 1001 আৰু হাইয়েষ্ট নাম্বাৰটো আমি দিম 1090 লিখি ব্ৰেকেট ক্লোজ কৰিম। তাৰ পিছত এন্টাৰ কি প্ৰেছ কৰি দিম। এন্টাৰ কি প্ৰেছ কৰাৰ পিছত সেলটো সিলেক্ট কৰি তলপিনে ড্ৰেগ কৰি দিয়ক অটো ফিলৰ কাৰণে। এতিয়া এই কলামটোত কিছুমান ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে ভৰোৱা হৈ গৈছে। এতিয়া আমি কলামবিধ ছাত্ৰ-ছাত্ৰীসকলৰ ফটোসমূহ সংলগ্ন কৰিম। তাৰ আগতে আমি এই আমাৰ যেটো টেবুলটো অলপ ফৰমেট কৰি লওঁ। আমি সেলৰ বৰ্ডাৰখিনি দিলাম আৰু কলামবিধ যেটো আমি ফটোসমূহ পেষ্ট কৰিব লাগিব তাৰ কাৰণে কলামবিধ যাতে সাফিচিয়েন্ট স্পেচ হয় সেই স্পেচটো আমি বঢ়াই ল'ব লাগিব যাতে ফটোসমূহক ইয়াতে আমি সহজতে এড কৰিব পাৰোঁ। এতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলৰ ফটোসমূহ পেষ্ট কৰিম আৰু তাৰ কাৰণে আমি প্ৰথমতে ইনচাৰ্ট টেবত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা পিকচাৰত ক্লিক কৰিব লাগিব। পিকচাৰত ক্লিক কৰাৰ পিছত আপুনি যেটো ফল্ডাৰত ফটোসমূহক সেভ কৰি ৰাখিছে হেতু ফল্ডাৰত যাব আৰু তাৰ পৰা ফটোসমূহ বাছনি কৰিব। ফটোসমূহ বাছনি কৰাৰ পিছত তলত থকা ইনচাৰ্ট বাটনত ক্লিক কৰিব। এতিয়া ইনচাৰ্ট বাটনত ক্লিক কৰাৰ পিছত ইয়াতে ফটোবিলাক পেষ্ট হ'ব। পেষ্ট হোৱাৰ পিছত আপুনি ইয়াৰ পৰা এটা এটাকৈ ফটো বাছনি কৰি লৈ কলামবিৰ সেলসমূহত পেষ্ট কৰি দিব। এনেকৈ প্ৰতিটো ফটো আমি এটা এটাকৈ বাছি ল'ম আৰু কলামবিৰ প্ৰতিটো সেলত ফটোসমূহক আমি পেষ্ট কৰি দিম। এনেদৰে একোটা ফটো আপুনি সেলসমূহত পেষ্ট কৰিব। পেষ্ট কৰাৰ সময়ত মাত্ৰ এটা কথা মনত ৰাখিব যাতে ফটোৰ বৰ্ডাৰটো সেলৰ বৰ্ডাৰৰ সৈতে স্পৰ্শ হৈ নাথাকে। 6টা ফটো ইতিমধ্যে আমি পেষ্ট কৰিছোঁ। বাকি ফটোকেইটা ডিলিট কৰি দিম আৰু ওপৰৰ যিখিনি ঠাই আছে এই ঠাইখিনিৰ ভিতৰতে আমি ইনডেক্স মেটচ ফৰ্মুলাটো ব্যৱহাৰ কৰি ফটোসমূহৰ লুকআপ কৰিম আৰু যেটো সেলত আমি ফটোসমূহক দেখুৱাম সেই সেলটো অলপ ডাঙৰকৈ আমি বাছনি কৰি ল'ম, অলপ যাতে ডাঙৰ দেখা যায় ফটোটো, যাৰ বাবে কেইটামান সেল বাছনি কৰি আমি এটো মাৰ্জ কৰি ল'ম আৰু সেলটো অলপ ফৰমেট কৰিম। সেলৰ বেকগ্ৰাউণ্ডটোত আমি কালাৰ ফিল কৰি দিম দেখা যাতে অলপ ধুনীয়া দেখা যায়। তাৰ পিছত এতিয়া আমি যদি ৰেজিষ্ট্ৰেচন নাম্বাৰবিলাক লিখি ফটোসমূহ সাৰ্চ কৰিব লাগে তেনেহ'লে আমাৰ বেছি সময় লাগিব, যাৰ কাৰণে ইয়াতে আমি এটা ড্ৰপ ডাউন লিষ্ট বনাই ল'ম আৰু ইয়াৰো বেকগ্ৰাউণ্ডটো আমি ফিল কৰি দিম। প্ৰথমতে ইয়াতে আমি এটা ড্ৰপ ডাউন লিষ্ট বনাব লাগিব আৰু ড্ৰপ ডাউন লিষ্ট বনাবৰ কাৰণে ডাটা টেবত গৈ ডাটা ভেলিডেশ্যনত যাব লাগিব আৰু ইয়াৰ পৰা আমি লিষ্টটো বাছনি কৰি লৈ সোৰ্সত আমি ৰেজিষ্ট্ৰেচন কলামত যেটা A2 পৰা A6 লৈ যেটা ডাটা আছে ডাটাখিনি আমি দিলাম। ইতিমধ্যে ইয়াতে ড্ৰপ ডাউন লিষ্ট এটা হৈ গ'ল।
ড্ৰপ ডাউন লিষ্টখনত থকা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যাতে ডাঙৰ দেখা যায় তাৰ কাৰণে ফন্টটো বোল্ড কৰি দিম আৰু সাইজটো অলপ বঢ়াই দিম। ইতিমধ্যে আমাৰ হৈ গ'ল। এতিয়া কলাম বিৰ পৰা যিকোনো এটা ফটো কপি কৰি আনি এই ঠাইখিনিত পেষ্ট কৰিব লাগিব। তাৰ কাৰণে কলাম বিত থকা যিকোনো এটা সেল ক্লিক কৰি লওক। মনত ৰাখিব সেলত ক্লিক কৰিব, ফটোত নহয়। সেলত ক্লিক কৰি কপি কৰক। তাৰপিছত য'ত পেষ্ট কৰিব সেই সেলটো সিলেক্ট কৰক। তাৰপিছত আপুনি স্পেচিয়েল পেষ্ট কৰিব লাগিব, পেষ্ট এজ পিকচাৰ লিংক বা পেষ্ট পিকচাৰ লিংক হিচাপত পেষ্ট কৰি দিয়ক। তাৰপিছত ফটোটো আপুনি যিটো সেলত পেষ্ট কৰিছে সেই সেল হিচাপত এডজাষ্ট কৰি লওক। এতিয়া ফটোসমূহক লুকআপ কৰিবৰ কাৰণে ওপৰত থকা ফৰ্মুলা টেবছত ক্লিক কৰক। তাৰ পৰা নেম মেনেজাৰত যাওক আৰু ইয়াতে আমি ফটোসমূহৰ কাৰণে এটা নাম মেনেজ কৰিব লাগিব। কিন্তু ইয়াতে কেইটামান নাম আগৰ পৰাই বনোৱা আছে, আমি এইকেইটা ডিলিট কৰি লওঁ। ডিলিট কৰাৰ পিছত আমি নতুনকৈ বনাই লওঁ। এতিয়া আৰু এটা আছে, এইটো ডিলিট কৰি দিওঁ। তো ডিলিট হৈ গ'ল। ডিলিট হোৱাৰ পিছত আমি নতুনকৈ বনাম, নিউত ক্লিক কৰিম। এতিয়া আমি নতুনকৈ এটা নাম দিব লাগিব। আপুনি নিজৰ ইচ্ছামতে নাম দিব পাৰে আৰু যিটো নাম দিব সেই নামটো কেৱল মনত ৰাখিলেই হ'ল। নিজৰ ইচ্ছামতে যিকোনো নাম দিব পাৰে, কেৱল এটা বস্তু মনত ৰাখিব যাতে নামটো সংখ্যাৰে আৰম্ভ নহয়। অৱশ্য নামৰ শেষত সংখ্যা আপুনি দিব পাৰে। যেনেকৈ আমি নামটো দিছোঁ পিকচাৰ চেঞ্জ 01 বুলি আৰু তলত যিটো ৰেফাৰেন্স নাম্বাৰ আছে ৰেফাৰেন্স 2, এই ৰেফাৰেন্স নাম্বাৰটো আমি ডিলিট কৰি দিম আৰু ইয়াতে আমি ইনডেক্স মেচ ফৰ্মুলাটো খটাম। গতিকে আমি লিখিব লাগিব ইনডেক্স, তাৰপিছত দিব লাগিব ব্ৰেকেট আৰু এটা লুকআপ এৰে দিব লাগিব য'ত ফটোসমূহ আছে। গতিকে ফটোসমূহ থকা কলামৰ যিটো ৰেঞ্জটো আপুনি লিখি তাতে কমা দিব। তাৰপিছত লিখিব লাগিব মেচ দিয়াৰ পিছত ব্ৰেকেট দিব লাগিব আৰু দিব লাগিব আমি লুকআপ ভেলু, অৰ্থাৎ এইবাৰ আমাৰ লুকআপ ভেলুটো হ'ব যিটো সেলত আমি ড্ৰপ ডাউন লিষ্টটো বনাইছোঁ। গতিকে সেলটো ক্লিক কৰি কমা দিম। তাৰপিছত এই লুকআপ ভেলুটো য'ত জেনেৰেট হৈছে অৰ্থাৎ কলাম এত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে, গতিকে কলাম এৰ সেলসমূহ সিলেক্ট কৰি আৰু এটা কমা দিব লাগিব। তাৰপিছত এটা 0 দিব লাগিব একজেক্ট মেচৰ কাৰণে আৰু দুটা ব্ৰেকেট ক্লোজ কৰি ওকে কৰিলে নামটো ক্ৰিয়েট হৈ যাব আৰু এটা আপুনি ক্লোজ কৰি দিয়ক। তাৰপিছত এতিয়া এই ফটোখনৰ ওপৰত ক্লিক কৰক। তাৰপিছত ফৰ্মুলা বাৰত গৈ যিটো নাম আপুনি নেম মেনেজাৰত গৈ ক্ৰিয়েট কৰিছিল সেই নামটো টাইপ কৰক। আমি লিখিছিলোঁ পিকচাৰ চেঞ্জ 01 বুলি, গতিকে আমি টাইপ কৰিম পিকচাৰ চেঞ্জ 01 বুলি। তলত ইতিমধ্যে আহি গৈছে, গতিকে এইটো আমি ডাবল ক্লিক কৰি ওকে কৰি দিম। তাৰপিছত এণ্টাৰ কি প্ৰেছ কৰি দিব। তে এণ্টাৰ কি প্ৰেছ কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰিছে ফটোখন ইতিমধ্যে সলনি হৈ গৈছে। এতিয়া ড্ৰপ ডাউন লিষ্টৰ পৰা বেলেগ এটা নাম্বাৰ আপুনি বাছনি কৰি লওক, ফটোটো চেঞ্জ হৈ গৈ আছে। এতিয়া যেনেকৈ যিটো নম্বৰ আপুনি বাছনি কৰিব সেই হিচাপত ফটোবিলাক চেঞ্জ হৈ থাকিব। এতিয়া 1011 ৰেজিষ্ট্ৰেশ্যন নম্বৰত যিটো ফটো আছে সেই ফটোখন আমি ডিলিট কৰি দিম। লগে লগে ইয়াৰ পৰা ফটোটো ডিলিট হৈ গৈছে আৰু এইটো সেলত ফটোখনৰ পৰিৱৰ্তে আমি নো পিকচাৰ বুলি লিখি দিম। লগে লগে আপুনি চাব পাৰিব ইয়াতেও নো পিকচাৰ বুলি লিখা উঠিছে। ইয়াৰ কাৰণটো কি? কাৰণটো হ'ল প্ৰথমতে যেতিয়া আমি পিকচাৰসমূহ ইয়াতে পেষ্ট কৰিছিলোঁ তেতিয়া ফটোসমূহক কপি কৰি পেষ্ট কৰা নাছিলোঁ, সেলসমূহকহে কপি কৰি আমি পেষ্ট কৰিছিলোঁ, যাৰ কাৰণে এনেকুৱা হৈছে। আপুনি বেলেগ এটা ফটো ডিলিট কৰি চাব পাৰে আৰু তাৰ পৰিৱৰ্তে সেই সেলত যদি বেলেগ কোনো শেপ বা অন্য কোনো ফটো আনি যদি ইয়াতে আপুনি পেষ্ট কৰি দিয়ে তেনেহ'লে লুকআপ কৰিলে সেই ফটোটোৱে ইয়াতে দেখাব। বাছনি কৰি লওক 1029, চাব পাৰিছে ষ্টাৰটো ইয়াতে দেখুওৱা হৈছে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ সৈতে যুক্ত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।